আদিবাসী লোকসকলৰ লগত একেলগে এই গীৰ্জাত আমি প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ঈশ্বৰৰ ওচৰত বেলেগ একো এজেণ্ডা নাই ইয়াত কোনো পলিটিকেল কিবা নাই মই তাৰমানে গীৰ্জাত কেতিয়াবা সোমাবলৈ ভাল লাগে আৰু একেলগে প্ৰাৰ্থনা কৰিব ভাল লাগে প্ৰাৰ্থনা এইটো আজিৰ কাৰণে নতুন নহয় মোৰ কাৰণে নতুন নহয় বছৰত এবাৰ দুবাৰ হ'লেও মই এনেকুৱা গীৰ্জাত সোমোৱা বহুত ৰেকৰ্ড আছে কেতিয়াবা ডিমাপুৰত সোমাইছিল মই কেতিয়াবা কহিমাত সোমাইছিল মই কেতিয়াবা থুৰাত সোমাইছিল কেতিয়াবা শ্বিলঙত সোমাইছিল কেতিয়াবা আমাৰ সেইফালে দিল্লীতো সোমাইছিল মই আৰু আমাৰ এই অঞ্চলতো BTC অঞ্চলতো বহুত গীৰ্জাত মই এনেকুৱা প্ৰাৰ্থনা কৰিছোঁ প্ৰাৰ্থনা কৰাৰ উদ্দেশ্য এইটোৱেই যে আমি সব ধৰ্মকে সন্মান দিব জানিব লাগে ঈশ্বৰ এটাই যে আমি প্ৰাৰ্থনা কৰিব জানিলে নিশ্চয় ঈশ্বৰে আমাক চাব আমি কি বিচাৰিছে নিশ্চয় আমাক সহায় কৰিব আমি বিচাৰিছোঁ BTC অঞ্চলত যে শান্তি থাকক একতা থাকক আৰু BTCৰ উন্নয়ন হওক নিশ্চয় ঈশ্বৰে আমাক চাব এটা সময়ত আমাৰ এটা বিশ্বাস আছে আমি সেইকাৰণে প্ৰাৰ্থনা কৰি আছোঁ স্যার আপনি শান্তির কথা কৈছে দেখা গৈছে আজিও এটা এনকাউন্টার হয়েছে কোকৰাঝাৰ ঝাৰবাৰীত কি ক'ব স্যার নাই সেইবিলাক এইটো যাতে এনেকুৱা হ'বলৈ নাপায় তাৰ কাৰণে আমি শান্তি বিচাৰি পেলাই এই প্ৰাৰ্থনাটো কৰি আছোঁ স্যার লোকসভা নির্বাচনত কি পরিকল্পনা লোকসভা নির্বাচন আই পলিটিকেল কথা বাদ দিয়ে আজি নালাগে बङाइगाव मेरिडियान किया मटर शोरूमा नोंथांमोननि थाखाय लानानै फैदों बाम्पार अफार नोंथांमोना सोरबाफोर मेरिडियान किया मटर शोरूमनिफ्राय गारि बायनो गोसो दं अब्ला बङाइगाव थांनानै बायहैनो हागोन बे बाम्पार अफारफोरानो जाहैबाय सेल्टस गारियाव 1,20,000 क्लेरेन्स गारियाव 1,50,000 सनिक गारियाव 50,000 सिम खम बेसेनाव मोननो हागोन नोंथांमोना गोसो गुदुं अब्ला थाबैनो नैबे जानबुं नङाव सुलाद लाहरनो हागोन जानबुं अनजिमायानो जाबाय 0629213445